নমস্কাৰ সকলোকে। সভা এখন আছে, ভণ্টিয়ে মই পিছে আহিছোঁ সভালৈ বুলি। আমাৰ কথাটো জানি আমি সময়তকৈ আগতেই আহোঁ। এয়া হৈছে আজি অৰ্থাৎ 16 নৱেম্বৰ। আজি হৈছে 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাইখুটা স্থাপন। আমি আকৌ সেৱা বাহিনী, গতিকে সময়তকৈ আগতেতো আহিবই লাগিব। এইবাৰ অনুষ্ঠিত হ'ব আমাৰ জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয়ৰ ক্ষেত্ৰৰ ঢলাইবিল নামৰবাৰী পথাৰত। আজি এই সমন্বয়ৰ ক্ষেত্ৰৰ আকাশে বতাহে অকল হৰি নামৰে ধৰে। এই ভাগে হৈছে পবিত্ৰ লাইখুটা ভাগ। এয়া পবিত্ৰ লাইখুটা স্থাপনৰ কিছু দৃশ্য। অহা ফেব্ৰুৱাৰী 6, 7, 8 আপোনালোক সকলোলৈকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। স্থান জ্যোতি বিষ্ণু সমন্বয়ৰ ক্ষেত্ৰ, জামুগুৰিহাট, শোণিতপুৰ, অসম। এতিয়া আমি মিটিঙৰ স্থলীলৈ আহি কিছু কামত লাগি আবেলি পৰত ঘৰলৈ যাবলৈ ওলালোঁ। অহা ফেব্ৰুৱাৰীত সকলোকে লগ পোৱাৰ আশাৰে। কৃষ্ণ।